আমি অসমৰ পৰা কুম্ভ মেলাত যাব ওলাইছোঁ। আজি আমি বিহাৰ আহি পালোঁ। ৰাতিপুৱা অসমৰ পৰা ওলালোঁ, এতিয়া আমি বিহাৰত কিষাণগঞ্জত আছোঁ। এইটো আমাৰ হোটেল, আহক। মই আৰু প্ৰাঞ্জিত আমি দুইজনে আহিছোঁ, তাও বাইকত। এইখন আমাৰ বাইক, এইখন বাইক লৈ আমি আহিছোঁ। আমি কালি নহ'লে পৰহি পাই যাম। ভাল হোটেল, বহুত ডাঙৰ হোটেল বিহাৰত। ৰেষ্টুৰেণ্টো আছে আৰু ৰুমগিলাও বহুত ধুনীয়া। এনেকুৱা ভিতৰত যে এনেকুৱা ধুনীয়া হোটেল এখন আছে। राजभोग, श्री राजभोग होटल, ये रेस्टोरेंट एरिया। रूम सर्विस ले जाना है क्या? नहीं नहीं, इधर कहीं। ट्रांसपोर्ट हाँ हाँ, एक कढ़ाई पनीर कर दो। हाँ जी, এইটো আমাৰ ৰুম নম্বৰ 13। এতিয়া লাইট চাইট অফ কৰা, ৰাতি হৈছে, ঘুমোৱাৰ টাইম। এয়া মোৰ লগৰীয়া মোবাইল চাই আছে। টায়াৰ্ড আজি, বাইকত থাকি বহি 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 টায়াৰ্ড হৈ গৈছে। এইটো বাথৰুম, ধুনীয়া চাফা বাথৰুম, চাফা। বিহাৰত যে ইমান ধুনীয়া ৰুম পাম, চোফা লগত চোফাত আলনা বনাই দিছোঁ। অ'কে, গুড নাইট।